গাইস সাগৰৰ বাৰত আহি কেনেকুৱা ফিল হৈ আছে আপোনালোক কি কম মানে যিকোনো বস্তু এটা কি অনুভৱ হৈ আছে বহুত শান্তি মানে কি কম এইটো হৃদয় ছিঙি দেখাব লাগে বুজিছা हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और मैं बर्तमान आसो कोयम्बटूर स्टेशन और कोयम्बटूर पर गाइस मैं हठात प्लान बनालो लोआ जाम और लोआ मोर दादा আছে তাত দাদাৰ লগত তাত গৈ মানে সাগৰৰ পাৰত ফুৰিম গাইস और এতিয়া মই ষ্টেচনত আছো ৰাতি প্ৰায় 1:30 বাজি গ'ল অলৰেডি মোৰ ট্ৰেইন और 5 मिनट मान আছে 5 मिनट পিছত ট্ৰেইন আহিব সো মানে মই ভাবিলো গৈ আছো এটা ব্লগ বনাই দিও আচ্ছা আৰু তাত গৈ মানে সাগৰৰ পাৰত যাম মোৰ লাইফৰ প্ৰথম ফাৰ্স্ট টাইম মই সাগৰৰ পাৰত কেতিয়াও যোৱা নাই সো তাত বহুত ভাল ভাল ব্ৰিজ আছে এনেকুৱা ব্ৰিজ এনাকলম তাৰ পিছত আৰু হেৰি अबे जल्दी बोल कल सुबह पनवेल निकलना है शॉपिंग मॉल আছে ডাঙৰ ডাঙৰ বহুত ডাঙৰ ডাঙৰ মল আছে তাত মই যাম সো মানে গাইস আপোনালোকে চাওক এটো মোৰ টিকেট হয় मजा आया এটো অলৰেডি 90 টকা লৈছে কি বলা তুমি টকা লাগে আৰু 4 ঘণ্টা ৰাস্তা আৰু 4 ঘণ্টাৰ পিছত মই ৰাতি এই কাৰণে বুক কৰিলো কাৰণ ৰাতি গলে মানে অলপ ভাল হয় মৰ্নিং তাত গৈ পাই যাম আৰু মৰ্নিংত পালে গোটেই দিনটো ফূৰ্তি কৰিম ইভিনিং টাইম আকৌ ৰিটাৰ্ণ আহি যাম ঠিক है তো মানে সেই কাৰণে মই ৰাতি জাৰ্নিটো ৰাতি ষ্টাৰ্ট কৰি দিলো সো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আশা কৰিছো বহুত বেছি ধুনীয়া হ'ব মই ব্ৰিজত যাম গৈ ফালি দিম একেবাৰে वाह क्या सीन है वाह क्या सीन है গাইজ বৰ্তমান ৰাতি 1:30 বাজে আৰু চাওক গাইজ ট্ৰেইন গৈ আছে কিমান ধুনীয়া লাগি আছে गाइस गुड दिन टू गाइस लुलु मार्केट ऑफ एंजॉय कर लो मैं और उमर दादा अच्छा हमको सिखा रिया है तो এতিয়া মানে আমি দুজন এই সাগৰৰ পাৰত গৈ আছো মই জীৱনত কেতিয়াও যোৱা নাই ব্ৰাদাৰ গৈছে ব্ৰাদাৰ 2-3 বাৰ গৈছে কিন্তু মই কেতিয়াও যোৱা নাই আৰু মোৰ ইচ্ছা মনৰ এটা ইচ্ছা সাগৰৰ পাৰত যাম বুলি এই কোয়ম্বটুৰৰ পৰা ইয়াত আহিলো शाबाश बेटा और এতিয়া বৰ্তমান অটো লৈছো ইয়াৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰ আৰু 500 টকা লৈছে অটো এতিয়া গৈ আছো তাত গৈ আপোনালোকে সাগৰ দেখুৱাম লুলু মাৰ্কেটটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু সাগৰৰ পাৰত গৈ সেইখিনিও আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিঅ'টো চাব ভাল লাগিলে লাইক কৰিব और केरला सिटी तो एनाकुलम सिटी तो अपने बाहर से चालक बोरिंग हो गई 25 किलोमीटर रास्ता इमान दूर মানে আনন্দৰ কাৰণে কি বেছি দূৰ হৈ গৈছে নেকি মই বুজি উঠিব পৰা নাই বস্তুটো মানে বেছি ফূৰ্তি লাগি গ'ল নেকি
मात्र 3 किलोमीटर আছে और 3 किलोमीटर পিছত আমার যে ডেস্টিনেশন আছে সেইটো পাই যাম। আৰু মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰো, মানে একচুৱেলি শিক্ষিত ঠাইখিনি মানে শিক্ষিত নিচিনাই থাকে, সেইটো মই কেৰালা সেই বস্তুটো ফিল পাইছোঁ। কাৰণ আমি সকলোৱে জানো আমাৰ গোটেই ভাৰতবৰ্ষত শিক্ষিতৰ সংখ্যা কেৰালাতে বহুত বেছি, আৰু সেইকাৰণে কেৰালাৰ ৰাস্তা ঘাট ঘৰ দুৱাৰ মানে চব যেন বেলেগ এটা পজিশ্যনত আছে। মানে ঘৰ দুৱাৰ মই বেলেগত তামিলনাডুত ঘূৰি ফুৰিছোঁ যে, তামিলনাডুৰ ঘৰবিলাক বহুত লেতেৰা, মানে লেতেৰা লেতেৰা থাকে, কিন্তু হ'লেও কেৰালাৰ ঘৰবিলাক সৰু সৰু ঘৰ ঠিকেই, পাহাৰীয়া ঠাই যিহেতু মানে সেইকাৰণে মানে আপোনাৰ ঘৰবিলাক সৰু সৰু, কিন্তু বিল্ডিঙৰ সংখ্যা কম, কিন্তু হ'লেও মানে বহুত ধুনীয়াকৈ ৰাখে, মানে বহুত ধুনীয়া। ফাইনেলি গাইজ পাই গ'লো সাগৰৰ পাৰ, সেইটো পিছফালে চাওক। মোৰ আহিয়ে বৰফ মই খাই শেষ কৰি দিছোঁ গাইজ, নহ'লে মই কথা ক'ব নোৱাৰিম। আৰু বৰফ খাই মোৰ গাটো বহুত ঠাণ্ডা হৈ গৈছে আৰু কোলা হৈ গৈছে, কাৰণ পিছফালে ৰ'দ দি আছে যে, সেইকাৰণে কেমেৰাটো ইমান ধুনীয়াকৈ নুঠে। কিন্তু মোৰ পইচাখিনি যিখিনি খৰচ হৈছে একেবাৰে বিন্দাছ হৈ গৈছে, মানে এতিয়া মানে মোৰ পইচা উচল। अरे कहना क्या चाहते हो? পইচা উচল হৈ গৈছে, বহুত বহুত ভাল লাগি আছে ইয়াত, মানে ফিলিংছটো বেলেগ, বহুত ধুনীয়া ধুনীয়া মানে ৰোমান্টিক, ভেৰি ৰোমান্টিক ফিলিংছ, বহুত ধুনীয়া ধুনীয়া মানুহ আছে, বাকী কিন্তু বুজিয়ে পাইছে। কি যাব আৰু মানে বহুত মজা লাগিছে একচুৱেলি। পানী কিছুমান কথা ক'লে আপোনালোকে বেয়া মাটি নল'ব। इतना काफी है या 2-4 झूठ और बोल दूं? नो 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 नो। মানে একচুৱেলি বুজাইতো পাইছে, ইয়াত মানে ফৰেনৰ বহুত মানুহ আছে, তো ক্লিয়াৰ নহয়, ইমান কেমেৰাটো ইমান ক্লিয়াৰ নহয়, তাৰ কাৰণে মই ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই। নেক্সট টাইম আহিলে DSLR লৈ কিনে আহিম। নেক্সট টাইম আহিলে চিন্তা নকৰিব আপোনালোকে, চিন্তা নকৰিব গাইজ, কিন্তু মই আপোনালোকক বেক কেমেৰাতে দেখুৱাই আছোঁ ফিলিংছটো কেনেকুৱা ইয়াত চাওক। सत श्री अकाल, नमस्कार, आदाब। ये है ऑल इंडिया रेडियो का अमृतसर स्टेशन और आज फरमाइश आई है बॉर्डर पास से हमारे दोस्त शम्स आलम की, जिनकी बेगम साहिबा उनसे नाराज बैठी हैं। तो ये खूबसूरत सा मीठा सा तोहफा हमारी तरफ से आपके लिए। कच्ची डोरियों 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 से मैनू तू बांध ले, पक्की यारियों 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 में होंदे ना फासले। ए नाराजगी कागजी सारी तेरी, मेरे सोहणिया सुन ले मेरी दिल दियां गल्लां, करांगे नाल नाल बैठ के अख नाले अख नू मिला के, दिल दियां गल्लां करांगे रोज रोज बैठ के, सच्चियां मुहब्बतां निभा के। सताए मैनू क्यों, दिखाए मैनू क्यों, एवें झूठी मूठी रुस के रुसा के, दिल दियां गल्लां करांगे नाल नाल बैठ के, अख नाले अख नू मिला के। तो छुपा के रखा खत सजा के, तुम्हें मेरी वफा रख अपना बना के, मैं तेरे लिया यारा ना पावी कदे दूरियां, मैं जीना है तेरा मैं जीना है तेरा, तू जीना है मेरा।
কিন্তু একচুৱেলি আপুনি যদি বাস্তৱ যিকোনো এটা বস্তু দেখিব এইটোৰ ফিলছটো বেলেগ আৰু এইটো মই একচুৱেলি সাগৰৰ পৰা আপোনালোকে চাওক ইয়াত বহি মানে কি মানে ফিল এইটো আপোনালোকে ক'ব নোৱাৰি দেখুৱাব নোৱাৰি এইটো মই বাছ অনুভৱহে কৰিব পাৰোঁ এনেকুৱা মজা লাগি যায় মানে কি ক'ম আৰু শান্তি মানে এনেকুৱা শান্তিময় ঠাই এই পৃথিৱীত চাগে সাগৰৰ পাৰৰ নিচিনা শান্তিময় ঠাই এই পৃথিৱীৰ ক'তো নাই For exciting updates, subscribe to youtube.com/viref.